নমস্কাৰ, মই মানস বৰদলৈ আপোনাক ডগছ এণ্ড এণ্টাৰটেইনমেণ্ট চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমাৰ দ্বিতীয়টো ভিডিঅ'। মই আজি আপোনালোকক দেখাবলৈ লৈছোঁ যে ডগছক ঘৰুৱা খাদ্যই কেনেকৈ তেওঁলোকৰ উচিত পৰিমাণৰ প্ৰ'টিন, কেলছিয়াম, ভিটামিন আপোনালোকৰ ডগছ ফুডৰ অবিহনেও ঘৰুৱা খানাৰে দিব পাৰে, তাৰ ওপৰত ভিডিঅ'টো বনোৱা হৈছে। যিহেতু সকলোৰে কাৰণে ডগছ ফুড কিনাটো এফৰ্ড নহয়, সেইবাবে মই এই ভিডিঅ'টো বনাইছোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এণ্ড শ্বেয়াৰ কৰিব। আপোনালোকে দেখিবলৈ পাইছে ভাত এয়া বইল কৰি থোৱা আছিলে। মই ৰাতিপুৱাই বইল কৰোঁ ভাত সৰহকৈ, কাৰণ আমাৰ যিহেতু গৰু আছে, হাঁহো আছে, গোটেইখিনিলৈকে কৰিব লাগে গৰুলৈ। আৰু এখন চাপাতি লৈছোঁ, ৰুটি। তাৰপিছত আপোনাৰ দৈ দিছোঁ। দৈ খোৱালে যথেষ্ট ভাল, পেটত যিবা জাম থাকিলেও ওলাই যায় আৰু স্কিনৰ কাৰণে বিৰাট ভাল। ডগছক পাৰিলে দৈ এচামুচকৈ হ'লেও ডেইলি খুৱাব লাগে, কাৰণ মই খুৱাব পৰা নাই বহুত দিন হ'ল দৈ, সেইকাৰণে অকণ আজি সৰহকৈ দিম দৈ নাছিলে, দৈ কিনাও নাই এইকেইদিন। তাৰ উপৰিও মই চিকেন ৰাখিছোঁ। চিকেনটো আপোনাৰ বইল কৰি থোৱা আছে। কুকুৰক আপুনি কেতিয়াও মছলা আৰু নিমখীয়া বস্তু নোখোৱাব, এইবিলাক খোৱালে আপোনাৰ নোম সৰি যায়। আৰু বস্তু আছিলে কিন্তু মই আজি দিয়া নাই। আপোনালোকে গাজৰো খুৱাব পাৰে, পদিনা খুৱাব পাৰে, সেইটো এটা ভিডিঅ' বনাম বাৰু মই ভেজিটেৰিয়ানসকলৰ বাবে। আজি মই চিকেনৰ ফ্লেভাৰটো কৈছোঁ, সেইখিনি কথা নকওঁ। তাৰপৰা ৰুটি মই দিব লৈছোঁ। ৰুটি আপোনালোকে পাৰিলে সৰু সৰুকৈ কাটি ছিঙি দিব, তেতিয়া সিহঁতে হজম কৰিবলৈ ভাল পায়। এনেকৈ সৰু সৰুকৈ টুকুৰা কৰি দিব। দেখিছে মই টুকুৰা কৰি দিছোঁ, এনেকৈ টুকুৰা কৰি দিব। টুকুৰা কৰি দিব। ভাত দি আছোঁ মই এজনীৰ কাৰণেহে এতিয়া বনাইছোঁ, বাকীকেইজনী খোৱা হৈ গ'ল। তাই অৱশ্যে অপেক্ষা কৰি আছে দিব বুলি পেলাই। তাইক মই ছাইডতে বান্ধি ৰাখিছোঁ। ইয়াত মই দৈটো দিব লৈছোঁ আৰু চিকেনটো বইল কৰি থোৱা আছে, ইয়াত দেখিছে। ভালকৈ যাতে সানি দিব, সিহঁতি নষ্ট নকৰে, তেতিয়া গোটেইখিনিয়ে খাব। আপোনালোকে দালিও দিব পাৰে, বইল দালি। মই বইল দালিও দিওঁ। আজি দৈটো আছিলে কাৰণে নিদিলোঁ, আৰু দৈও খুৱাব পাৰে। চব্জি আমাৰকেইটা চব্জিও খায়, গোটেইখিনি বস্তুৱে খায়। সেইটো এটা মই বেলেগকৈ ভিডিঅ' বনাম। ইয়াত দেখিছে মিহলি হৈ গৈছে। আহক এতিয়া আমি তাইৰ ওচৰলৈ লৈ যাওঁ খাবলৈ দিম, আপোনালোকে দেখা পাব। আজি ভিডিঅ'টো ইমানেই আছিলে, বেছি দীঘলীয়াও নকৰোঁ ভিডিঅ'টো। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ঘণ্টা বটনটো দেখিছে, ঘণ্টাটো দবাই দিব। এইটো দেখিছে ঘণ্টা তাত ওলাই আছে, ঘণ্টাটো যাতে ক্লিক কৰে, আৰু তেতিয়া আমি ভিডিঅ' দিলে আপোনালোকে ন'টিফিকেশ্যন পাই যাব, লগতে চাব পাৰিব। যদি আপোনাৰ ডগছৰ বিষয়ত জানিবলৈ ইচ্ছুক, তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। নমস্কাৰ ফ্ৰেণ্ডছ, এইখিনিতে এটা কথা ক'ব পাহৰিয়ে গ'লোঁ। আহি থকা 2020 8 মাৰ্চ দেওবাৰ নগাঁৱত গৰু ফিল্ডত এখন ডগ শ্ব' পতা হ'ব। ব্যক্তিয়ে যদি ডগ শ্ব'ত এটেণ্ড কৰিব বিচাৰে, মোৰ স্ক্ৰীণত নম্বৰ দিয়া আছে, দেখিবলৈ পাব, দেখিছে চাগে। মোক কণ্টেক্ট কৰিলে হ'ল। বাকী সবিশেষ কি আছে মই জনাই দিম।